লাইফত প্ৰথমবাৰৰ কাৰণে ৰাতিৰ যাত্ৰা কৰিলোঁ ওপৰফালে আৰু লগতে দৃশ্যটো আপোনালোকক দেখাইছোঁ। আৰু এতিয়া চেন্নাইত বাজিলে 12টাই বাজিলে, চাৰে 11টা বাজিবই আৰু খানা বিচাৰি ফুৰিছোঁ কাৰণে দেৰি হৈ গ'ল। তো আমি ইয়াৰ পৰা চেক আউট কৰিম, ওলাম, এয়াৰপৰ্টলৈ যাওঁ। এতিয়া দেখিছে পেকিং চেকিং হৈ গ'ল আমাৰ বস্তু বাহনিবিলাক। ইয়াৰ পৰা ওলাম আৰু এতিয়া আমি বেগটো এটা বাহিৰত আৰু এইটা তো ওলাই গৈ থাকোঁ, তাত দেখুৱাই আছোঁ আপোনালোকক। ব'লক খাবলৈ ইয়াতে কিবা এটা পেকিং কৰাই লওঁ, কাৰণ এয়াৰপৰ্টত বহুত দাম এক্সেছ। তো গতিকে ভাবিলোঁ ইয়াতে ফ্ৰাইড ৰাইচ কিবা এটা বনাই লওঁ, তাৰপিছত ইয়াৰ পৰা উৰা মাৰিম আমি ডাইৰেক্ট চেন্নাইলৈ। দাম পানী লৈ ল'লোঁ খানা চানা ইয়াৰ পৰা, সেইকাৰণে পেকিং কৰি লৈ গৈছোঁ। উপায় নাই আৰু ইয়াৰ পৰা পেকিং কৰি লৈ যাওঁ, নহ'লে ভিতৰত ভালেই দেৰি ৰখিব লাগিব। আমাৰ 6টামান বজাত ফ্লাইট আছে চেন্নাইলৈ, তো এইখিনি লৈ লৈছোঁ। আমি এতিয়া আগবাঢ়িছোঁ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰলৈ। দূৰৰ পৰা অলপ দৃশ্যবিলাক দেখাইছোঁ। এয়া নতুনকৈ যিটো বনাইছে টাৰ্মিনেলটো, ইয়ালৈ গৈ আছোঁ। এয়া আছে বৰঝাৰ বিমানবন্দৰ। আমি ভিতৰত এণ্ট্ৰি কৰিমগৈ আৰু এতিয়া আছে 6টা বজাত, কিন্তু সোনকালে আহি গৈছে। আমি এণ্ট্ৰি হৈ গৈছোঁ। এয়া বেগ, আমাৰ গেটটো 3 নম্বৰ ফালে আছে, তো 3 নম্বৰ গেটলৈ যাওঁ। গুৱাহাটী এয়াৰপৰ্টটো আপোনালোকক দেখাইছোঁ, খুব সুন্দৰকৈ বনাই থৈছে। প্লেনত উঠা দলংখন কেনেধৰণে লাগিছে সেইটো অলপ দেখাইছোঁ। যিসকলে নাই দেখা, আৰু যিসকলে দেখিছে আৰু যিসকলে নাই দেখা দলংখন কেনেকৈ লগায়, তো সেই দলংখন আৰু কেনেকৈ লগাইছে তাৰে অলপ মুহূৰ্ত ৰেকৰ্ড কৰি থ'লোঁ আপোনালোকক দেখাওঁ বুলি। ইয়াত এলকহলো পায় মানে ইয়াতে, দেখিছে। আৰু এতিয়া আমি ফ্লাইটত উঠিবৰ কাৰণে বাছত উঠি গৈ আছোঁ। পূৰা ভিৰ, আৰু ডাইৰেক্ট উঠোগৈ এতিয়া, কিন্তু আজি প্ৰথম বাছত উঠি মেলি ফ্লাইটত উঠিমগৈ। আৰু এনেকৈ ধৰণে গৈ আছোঁ আৰু আমাৰ গন্তব্যস্থান চেন্নাইলৈ। তাকে অলপ দেখাইছোঁ মেপৰ যোগেদি আপোনালোকক। আৰু এইখনে হৈছে আমাৰ এয়াৰ বাছখন, দেখিছে, এইখনতে উঠিম আৰু। লাইফত প্ৰথমবাৰৰ বাবে ৰাতি উঠিলোঁ। ৰাতিৰ দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, নিজেও চালোঁ প্ৰথমবাৰৰ কাৰণে ৰাতি। আৰু আমি 9টামান বজাত পামগৈ, লেণ্ড কৰিমগৈ আমি চেন্নাইত। বৰ্তমান আমি আহি লেণ্ড কৰিলোঁহি চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত। ৰখি আছোঁ, লাহেকৈ নামিম আৰু ৰখি থাকিব দিছে, গতিকে ৰাতি হৈ গ'ল, চবেই ৰৈ আছোঁ। এতিয়া নামিম আৰু আমি, দেখিছে পূৰা ভিৰ ভাৰ লাগি গৈছে।
এতিয়া আমি নামি চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আমি যিহেতুকে হস্পিটেললৈ আহিছোঁ এপ'ল' হস্পিটেল আৰু এয়াৰপৰ্টৰ পৰা ইয়াৰ গ্ৰেমছ ৰোড বুলি কয় 22 কিলোমিটাৰ হয় তালৈ আমি এতিয়া টেক্সি লৈ গৈ আছোঁ আৰু আপোনালোকে যদি এই এপ'ল' হস্পিটেললৈ আহে তেতিয়াহ'লে আপোনালোকে গ্ৰেমছ ৰোড বুলি কয় তালৈ আহি যাব ট্ৰেইনত আহিলে বেছি সুবিধা হয় ওচৰত কিন্তু আমি ওপৰেদি আহিলোঁ ফ্লাইটত গতিকে ইয়াৰ পৰা 22 কিলোমিটাৰমান হয় তালৈ গৈ আছোঁ গ্ৰেমছ ৰোড বুলি কয় এপ'ল' হস্পিটেল একেবাৰে কাষতে আৰু এইখন হোটেলতে আমি আজি থাকিম এই হোটেলবিলাকত আপোনালোকে কি হয় নিজে বনায়ো খাব পাৰিব মানে গেছ চেছ সকলোখিনি সুবিধা আছে কিন্তু ৰাতি আজি আমি খাবলৈ কাৰণে ওলাই আহিলোঁ গেছ বাচন বৰ্তন সকলোখিনি সুবিধা আছে নিজে বনাব পাৰিব চেন্নাই তামিলনাডু এপ'ল' হস্পিটেলৰ কাষতে এইখিনি হোটেলখিনি দেখিছে ইয়াতে খাই লওঁ ফাষ্ট ফুড নিচিনা খাব লাগিব এতিয়া আজি ফাষ্ট ফুড খাই থাকিব লাগিব ৰাতি 12টা বজাত ক'তনো খাবলৈ পাম তো ইয়াতে খাই লওঁ খাই মেলি শুই থাকোঁ লাষ্ট কাইলৈ দেখাম আপোনালোকক ক'ত কেনেকৈ যাওঁ বাই বাই গুড নাইট